নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই ৰেচিপিবিধ প্ৰায় খাই থকাই হয়, কিন্তু আজি মই অকণমান বেলেগ ধৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু কেনেধৰণে বনাওঁ আপোনালোকক বলকচোন অকণমান দেখুৱাই দিওঁ। যদি ভিডিঅ'খিনি চাই কেনে ভাল লাগে এটা কমেণ্ট কৰিব আৰু নতুন কৰি অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে আহি থকা ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ প্ৰথমতে পাই থাকে। বলকচোন এতিয়া কেনেদৰে বনাওঁ দেখুৱাওঁ আপোনালোকক। প্ৰথমতে লৈছোঁ এয়া ৰঙালাও কাটি এনেকুৱা চাইজত কাটি লৈছোঁ আৰু এইপিনে লৈছোঁ আলু কাটি। নেক্সট লৈ লৈছোঁ এয়া মাছখিনি ভালদৰে ধুই মেলি লৈছোঁ। এতিয়া মই মাছখিনিত অকণমান হালধি সানি লওঁ, যিহেতু মাছখিনি মই এতিয়া ফ্ৰাই কৰিম। মাছখিনি ধুনীয়াকৈ হালধিখিনি সানি ল'লোঁ। এতিয়া বলক ফ্ৰাই কৰি লওঁ। এয়া ফ্ৰাই কৰি আছোঁ। কেমেৰাটো অকণমান অফ হৈ আছিল, প্ৰায় ফ্ৰাই কৰা আধা হৈয়ে গ'ল আৰু এতিয়াহে আপোনালোকক দেখুৱালোঁ, মানে কেমেৰাটোৰ পিনে এতিয়াহে লক্ষ্য কৰিলোঁ। আৰু এইপিনে এয়া মাছখিনি ভজা হৈ গ'ল আৰু এতিয়া কি বনাওঁ বলক দেখুৱাওঁ। প্ৰথমতে কেৰাহীটো গেছৰ ওপৰত বহাই দিছোঁ। কেৰাহীখন গৰম হৈ যোৱাৰ পাছতে এয়া প্ৰয়োজন অনুসৰি মই মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হৈ যোৱাৰ পাছতে এয়া কেইটামান ক'লা জিৰা দি দিছোঁ আৰু কেইটামান গোটা জিৰা দি দিছোঁ। প্ৰায় 1 চামুচে হ'ব গোটা জিৰা। তাৰপিছত দুটা দি দিছোঁ শুকান জলকীয়া। এইখিনি এতিয়া ভালদৰে ভাজি ল'ম। ভালদৰে ভজা হোৱাৰ পাছত এতিয়া মই ডাঙৰ চাইজৰ এটা পিঁয়াজ দি দিছোঁ আৰু 3টা জলকীয়া দি দিছোঁ, কেঁচা জলকীয়া। এইখিনিও এতিয়া ভালদৰে ৰঙচুৱা কৰি ভাজি ল'ম। ধুনীয়াকৈ ৰঙচুৱা কৰি ভজা হোৱাৰ পাছত এতিয়া মই কাটি লোৱা চব্জিখিনি ইয়াতে বহাই দিম। ৰঙালাও আৰু আলুখিনি ইয়াতে বহাই দিম। পুনৰ মই ভালদৰে ভাজি থাকিম অকণমান সময়। এনেকুৱা কৰিয়ে মই 5-6 মিনিটমান সময় ভালদৰে ভাজি থাকিম, গোটেইখিনি যাতে ভালদৰে মিহলি যায়। গেছৰ ফ্লেমটো অকণমান কম কৰি ৰাখিব লাগিব, যাতে পিঁয়াজখিনি জ্বলি নাযায়। এতিয়া মই অকণমান সময় 5 মিনিটমান সময় ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছতে এতিয়া মই মছলাখিনি ইয়াতে ব্যৱহাৰ কৰিম। কেমেৰাটো অফ হৈ থাকিল দে, আকৌ এবাৰ আগতে নিমখটো দি দিছোঁ ভাজি থকাতে, কিন্তু সেইটো দেখুৱাব নহ'ল। এতিয়া মই দি দিছোঁ হালধি আধা চামুচমান প্ৰয়োজন অনুসৰি, অকণমান দি দিছোঁ জিৰাৰ গুড়ি, অকণমান দি দিছোঁ ধনিয়াৰ গুড়ি আৰু অকণমান দি দিছোঁ ৰেড চিলি পাউডাৰ। এইখিনি পুনৰ মই এবাৰ ভালদৰে লৰাই দিম। তাৰপিছতে দি দিম আদা নহৰু বটনখিনি। এয়া আদা নহৰুখিনিও একেলগতে দি দিলোঁ। এতিয়া পুনৰ মই আদা নহৰুৰ কেঁচা গোন্ধখিনি যোৱালৈকে অকণমান সময় ভাজি থাকিম।
অকণমান সৰহ কৰি লৰাই থাকিব লাগিব যাতে আদা নহৰুখিনি জ্বলি নাযায়। এনেকুৱা কৰিয়ে মই অকণমান সময় লৰাই আছোঁ। এয়া দেখিলেনে, মই প্ৰায় 5-6 মিনিটমান সময় আকৌ লৰাই আছোঁ যাতে ইয়াতে অকণমান ভাজি থাকোঁতে ৰঙালাও আৰু আলুখিনি ভালদৰে সিজি যায়। যদিহে ভাজি থাকোঁতে সিজি যায় তেতিয়াহ'লে সোৱাদটো অকণমান বেছি লাগে আৰু ইয়াৰ পৰা সোৱাদখিনি ওলাব ধৰে। আৰু এয়া আলুখিনি মোৰ প্ৰায় 70-80% মান সিজি গৈছেয়ে। এতিয়া মই এয়া ভাজি থকাৰ পাছতে অকণমান পানী দি দিম যাতে ভালদৰে আকৌ সিজি যায়। মছলাখিনি জ্বলি নাযাবৰ কাৰণেহে মই অকণমান পানী দি দিছোঁ দেই। আপোনালোকে এইটো চাই ল'ব। এয়া পানী শুকাব লৈছেয়ে, কেৰাহীৰ কাষে কাষে তেল বিৰিঙিব লৈছেয়ে। এতিয়া মই গোটেই জোখ অনুসৰি পানী দি দিম। আমাৰ যিমানখিনি প্ৰয়োজন সেই সিমানখিনিয়ে পানী দি দিম। গোটেই একেলগতে পানী দি দিছোঁ। এয়া দেখিলেনে, ধুনীয়া কৰি উতলিব লৈছেয়ে আৰু ধুনীয়া কৰিও সিজিয়ে গৈছে। এতিয়া মই অকণমান সময়ৰ কাৰণে ঢাকনিখন লগাই দিম আৰু এনেকুৱা কৰি অকণমান কৰি ভাঙিও দিছোঁ যাতে চব্জিখন অকণমান ডাঠ হৈ যায় তাৰ কাৰণে। এতিয়া মই 2-3 মিনিটৰ কাৰণে ঢাকনিখন লগাই দিম। দুই 3 মিনিটমান হৈ যোৱাৰ পাছতে ঢাকনিখন পুনৰ গুচাই চাইছোঁ। এয়া ধুনীয়া কৰি চব্জি হ'বৰ কাৰণে লৈছেয়ে। এয়া দেখিলেনে, ইমান ধুনীয়া কৰি সিজি গৈছে। চব্জিখন ধুনীয়া কৰি ডাঠ হৈ আহিছে। এতিয়া মই এইখিনিতে মাছ দি দিম। চব্জিখন বক কৰি উতলি আছে আৰু এতিয়া মাছ দিবৰ কাৰণে টাইম হৈ গ'ল। এতিয়া মই মাছ কেইপিচ দি দিছোঁ ইয়াতে। মাছ কেইপিচ দিয়াৰ পাছতে অকণমান লৰাই দিছোঁ আৰু মাছ কেইপিচ চব্জিৰ অকণমান এনেকুৱা কৰি তলপিনি সুমুৱাই দিছোঁ যাতে মাছৰ সোৱাদটো চব্জিৰ লগত, আঞ্জাখনৰ লগত ওলাই যায় তাৰ কাৰণে। আৰু মই 2-3 মিনিটমান সময় এনেকুৱা কৰি উতলিব দিম। 2-3 মিনিটমান হোৱাৰ পাছতে এতিয়া মই শেষত ধনিয়া পাতখিনি দি দিছোঁ। যিহেতু ধনিয়া পাত দিলে খাবৰ কাৰণে খুব সোৱাদ হয় আৰু ধুনীয়া এটা গোন্ধ আহি থাকে চব্জিখনৰ পৰাই। পুনৰ মই এবাৰ ভালদৰে লৰাই দিছোঁ আৰু এয়া মোৰ প্ৰায় চব্জিখন ৰেডিয়ে। আপোনালোকেও কেতিয়াবা এনেকুৱা কৰি বনাই খাই চাবচোন, খাবৰ কাৰণে খুব টেষ্টি হয়। কেতিয়াবা মাছ থাকিলে, মাছ নোহোৱা কৰিও বনাব পাৰি, মাছ থাকিলে বেছিয়ে সোৱাদ লাগে।
এতিয়া মই এখন পাত্ৰত লৈ কেনে নমাই দিছোঁ। এয়া দেখিলেনে কালাৰটো ইমানেই ধুনীয়া আহিছে নহয়নে? চব্জিখনো দেখিবৰ কাৰণে যিমান ধুনীয়া হৈছে খাবৰ কাৰণেও সিমানেই সোৱাদ হৈছে। ভিডিঅ'খিনি চাই কেনে লাগিলে? ভাল লাগিলেনে? আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিছোঁ। আজিলৈ ভিডিঅ'খিনিৰ পৰাই বিদায় মাগিছোঁ। নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে বাই বাই।